হা দি দিব এনেধৰণে গৌ মাংস কেন্দ্ৰ কৰি এক প্ৰকাৰ সাম্প্ৰদায়িক কি ক'ব? তো এইটো নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক নাই। যোৱা ৰাতি এটা ঘৰত মফিদুল মণ্ডল নামৰ যুৱকজনৰ বিয়া আছিল। এই বিয়া সংক্ৰান্তত যিটো ঘটনা ঘটিল, এই ঘটনাটো খুব নিন্দনীয়। যি পৰিস্থিতিত যিটো মানে গৌ মাংসলৈ এটা পৰিৱেশ সৃষ্টি হ'ল, এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে যিটো ঘটনা ঘটিল সেইটো খুব নিন্দনীয়, হ'ব নালাগছিল। কিন্তু ঘটনাটো হোৱাত মানে আমাৰ এই অঞ্চলৰ ৰাইজে চবে মানে দুখ পাইছে। ইয়াত আৰু হিন্দু আৰু মুছলিমৰ কথা থকা নাই, সকলোৱে আমি একগোট হৈছো। আৰু আমাৰ জিলা বিষয়া, আমাৰ পুলিচ বিষয়াসকলক আমি সকলোৱে হিন্দু মুছলিম একগোট হৈ এই ঘটনাৰ প্ৰতি উচিত তদন্ত আমি বিচাৰিছো। আৰু ইতিমধ্যে পুলিচ বিভাগৰ পৰা যি ঘৰত বিয়া হৈছিল, যি ঘটনাটো ঘটালে, এই পৰিয়ালক বা গাঁৱৰ এজন দুজনক সোধপোছৰ কাৰণে ইতিমধ্যে মানে আটক কৰিছে। আৰু ইতিমধ্যে মই গম পাইছো কোকৰাঝাৰ থানাত মফিদুল মণ্ডল, যিজন মানে দৰা গাৰ্জেন, এই গাৰ্জেনৰ যিটো মানে কিবা হয় আচল যিটো কালপ্ৰিট, এই কালপ্ৰিটটো ইতিমধ্যে কোকৰাঝাৰ থানাত মানে আত্মসমৰ্পণ ইতিমধ্যে কৰিছে, আত্মসমৰ্পণ কৰিছে। আৰু আমাৰ অঞ্চলৰে কিছু দল সংগঠনৰ জৰিয়তে তেওঁ কোকৰাঝাৰ ইতিমধ্যে থানাত গৈ পাইছে। আৰু এতিয়া ইয়াৰ যিটো উচিত ব্যৱস্থা, আইনৰ যিটো নীতি নিয়ম, ইয়াৰ জৰিয়তে নিশ্চয় শাস্তি বিহিত ব্যৱস্থাটো ল'ব আমি চবেই আশা কৰিছো। আৰু আমি দল সংগঠনেই হওক বা আমি ইয়াত বসবাস কৰা যুগে যুগে আমি ইয়াত একেলগে বহি আছো, আমি হিন্দুই হওক মুছলিমেই হওক, ইয়াৰ কঠোৰ শাস্তিটো আমি বিচাৰিছো। ৰাইজৰ লগত মত বিনিময় কৰিলো মই, আৰু ৰাইজেও একে কথা, ইয়াত উচিত মানে আইনৰ মানে আওতাত যিখিনি ব্যৱস্থাৰে ইয়াৰ উচিত বিচাৰ হয়, সেইটোকে আমি মানিম বুলি আমি চবে একমত হৈ আছো। ইয়াৰ আৰু এইটো লৈ পেলাই মানে নিৰ্বাচন কেন্দ্ৰিক কিবা এটা শক্তিয়ে কিবা এটা কৰিছে সেইটো নহয়, এইটো ভুলত বা মানে অজ্ঞানৰ ক্ষেত্ৰতে এইটো ঘটনাটো ঘটিছে। খুব নিন্দনীয়, কৰিব নালাগিছিল বা হ'ব নালাগিছিল। কিন্তু আমি ধৰিব পাৰিছো একদম খুব মানে সেন্সলেছ মানে কিবাৰ কাৰণে এই ঘটনাটো ঘটিছে। এইটো কোনো কিবা লগত ধৰ্মৰ লগত আৰু ৰাজনীতিকৰ লগত জড়িত নহয়। এইটো ইয়াতে সীমাবদ্ধ হোৱাটো আমি ৰাইজ হিচাপে আমি সকলোৱে বিচাৰিছো। এইখিনি